ওকে চলো শুনিবি হা 3.3 2 নম্বৰ কুৱেশ্যনটো কি ক'লে ধৰা হ'ল 2 অঁ ধৰা হ'ল বুলি লিখি ল'ম বাৰু কি কৈছে নূৰৰ বয়স মানে 5 বছৰ আগতে কি ক'লে কেতিয়া তাৰপিছত কি ক'লে তাৰপিছত একজেক্টলি লাষ্টৰ লাইনটো কি সুধিছে নূৰ আৰু চুনুৰ বৰ্তমানৰ বয়স কিমান হয়নে এনেকুৱা এনে সেই একজেক্টলি মই আহি আছোঁ কিন্তু তো কি ক'লোঁ বয়সৰ কুৱেশ্যনবোৰত সদায় বৰ্তমানৰ বয়সটো ধৰিবি কি ধৰিবি বৰ্তমান এতিয়া ঠিক আছে লিখি লওঁ ধৰা হ'ল বৰ্তমান নূৰৰ বয়স ইজ ইকুৱেল টু এক্স বছৰ আৰু কাৰ বয়স চুনুৰ বয়স ইজ ইকুৱেল টু ৱাই বছৰ হ'লে অ'কে এতিয়া চা প্ৰশ্ন মতে কি দিয়া আছে ক এনেকৈ লাইনডাল মাৰিলেও লাগিলে বেলেগকৈ দেখাবলৈ প্ৰশ্ন মতে কচোন প্ৰশ্ন মতে কি দিয়া আছে প্ৰথম কথাটো কি দিয়া আছে 5 বছৰ আগতে 5 প্ৰশ্ন মতে নাই প্ৰশ্ন মতে নালাগে আৰু ইয়াত 5 বছৰ আগে বুলি লিখি লওঁ 5 বছৰ আগতে নূৰৰ বয়স তাক সঁচাকৈ নূৰ বুলি দিছে নেকি দে নূৰৰ কৈছে ক'ত নূৰ দেখিছ তই নূৰ কৈ আছ শুন না তহঁতৰ এতিয়া যদি কাৰোবাৰ বয়স 15 বছৰ হয় 5 বছৰ আগতে কিমান আছিল চাগে কেনেকৈ উলিয়ালি মাইনাছ কি কৰি তো এতিয়া নূৰৰ বয়স কিমান 5 বছৰ আগতে কিমান হ'ব हाँ सही है জুৰি উঠা জুই য়েছ 24 একেবাৰে এটাতো স্কুলৰ হৈ গ'ল বাকীটো আছে আৰু প্ৰশ্নমতে প্ৰশ্নমতে 5 বছৰৰ আগতে কি কৈছে ঐ শুন না কি কৈছে আকৌ কৈ দে 5 বছৰ আগতে প্ৰথম লাইনটো কি আছিলে অ'কে নূৰৰ বয়স 3 পূৰণ চুনুৰ বয়স আছিলে মানে x ইজ ইকুৱেল টু 3 ইনটু y আছিল x মাইনাছ 5 ইজ ইকুৱেল টু 3 ইনটু y মাইনাছ 5 আছিলে কাৰণ 5 বছৰ আগতে কৈছে যে তো x মাইনাছ 5টোক লিখিলোঁ মই 3y মাইনাছ 15 সব এফালে লৈ আহিলে হ'ব x মাইনাছ 5 মাইনাছ 3y প্লাছ 15 ইজ ইকুৱেল টু 0 আমি পাই যাম x মাইনাছ 3y প্লাছ 10 ইজ ইকুৱেল টু 0 এইটো সমীকৰণ নম্বৰ 1 ইয়াৰ পাছত কি কৈছে 10 বছৰৰ পিছত 10 বছৰৰ পাছত কাৰ বয়স এতিয়া অ'কে এইটো প্ৰথমে নূৰ বয়স মানে সম্বন্ধৰ পাছত লিখিম নূৰৰ বয়স লিখি লওঁ 10 বছৰৰ পাছত নূৰৰ বয়স কিমান হ'ব এতিয়া ওপৰত চা আকৌ 10x দেখা 10x হ'বলৈ হ'লে 10 পূৰণ x বুজাব তোৰ যদি এতিয়া 15 বছৰ 10 বছৰ পাছতো 150 বছৰ হৈ যাব নেকি নহয় তাৰপিছত নূৰৰ বয়স কিমান হ'ব অঁ x প্লাছ 10 বছৰ নূৰৰ বয়স হৈ গ'ল চুনুৰ বয়স y প্লাছ 10 বছৰ প্ৰশ্ন মতে কি দিছে আকৌ নহয় 10 বছৰ পাছত কি কৈছে নূৰৰ বয়স 2 পূৰণ চুনুৰ বয়স
ইয়েছ এইখন নহয় কোনকেইজনৰ কথা কৈছ কোনকেইজনৰ কথা কৈছ কোন ছেকেণ্ডজনৰ বিখ্যাত মানে চবৰে মাজত বিখ্যাত নহয় তেওঁ ফিজিক্সৰ কাৰণে বিখ্যাত যোনে যোনে ফিজিক্স পঢ়িছে বা ছায়েন্স পঢ়িছে হায়াৰ ছেকেণ্ডেৰী ডিগ্ৰীত তেওঁ এওঁৰ লেকচাৰ ইউটিউবত চাইছে বহুত ভাল পঢ়ায় যদি নহয় বাহিৰৰ এই ইণ্ডিয়াৰ অকল এইকেইটা ওপৰকেইজনে আৰু তলৰজন হৈছে ৰিচাৰ্ড ফেইনমেন তেওঁ চাইণ্টিষ্ট হয় ফিজিক্সৰ প্ৰথমখন ডেকা ছেকেণ্ডখন বুঢ়াখন তলৰকেইজন ছেইম হে মাইকেল জেকচন এই তলৰ শাৰীত ড্ৰেছ থাকে দুজন জুৰি ৰোৱা জুই হৈ জনমু কামনা কিবা 2 নম্বৰ কুৱেশ্যনটো যেতিয়া আৰম্ভ হৈছিলে কিবা অপনয়ন প্ৰতিস্থাপন কিবা কথা কৈছিল নেকি একেবাৰে মেইন কুৱেশ্যন হয় 1 নম্বৰটো নে 2 নম্বৰটো 2 নম্বৰটো অ'কে অপনয়ন কৰিব লাগিব চা শুনিবি অপনয়ন কৰিবলৈ হ'লে আমি এটা চলক চিলেক্ট কৰিব লাগিব চলকটো কি ভিত্তিত চিলেক্ট কৰিব লাগিব যে চলকটোৰ মুখৰ আগৰ সংখ্যাটো একে আছে এটা মন কৰে এটা হৈছে x - 3y + 10 এটা হৈছে x - 2y - 10 মই কোনটো চলক চিলেক্ট কৰিলে ভাল হ'ব এটা হৈছে x - 3y + 10 = 0 ইকুৱেশ্যন নম্বৰ 1 সেকেন্ড ইকুৱেশ্যনটো হৈছে x - 2y - 10 = 0 ইকুৱেশ্যন নম্বৰ 2 মোক কোৱাচোন মই কোনটো চলক চিলেক্ট কৰিলে ভাল হ'ব তলৰটো চলক মানে x আৰু y দুইটা সমীকৰণ আছে কোনটোত আগত একেটা সংখ্যা আছে 1 হৈ আছে ইটোত মই মিলাবলগীয়া হৈ যাব হয়নে তেতিয়াহ'লে x টো চিলেক্ট কৰিবি এতিয়া চা x ৰ আগত দুইটা সমীকৰণতে একে চিন আছে নে বেলেগ চিন আছে একে চিন থাকিলে মই যোগ কৰি দিলে 2x হৈ যাবনে কিন্তু বিয়োগ কৰি দিলে x - x কি হৈ যাব এক্স্যাক্টলি তো কি কৰি দিম মই 1 - 2 x minus yes খালি সেইটো অখণ্ড সংখ্যা নলগাবি দেই কোনজনী অখণ্ড সংখ্যাত ভুল হৈ যাব কিন্তু সেই প্লটত মানে ৰুলটো এইটো বাছ ইয়াত অপনয়নৰ কাৰণে -3y + 2y কৰিবলৈ হ'লে -y হৈ যাব 10 যোগ কৰি 20 পাই যাবি = 0 হৈ যাব -y = -20 হৈ যাব মাইনাছ কাটি যাব y = 20 হৈ যাব ঐ ক y = 20 মান একত বহুৱাই 1 নম্বৰ = জুৰি উঠা ঐ মোক আনচাৰটো ভুল লাগিছে যেন লাগিছে মোক কথা কোৱা না পিছলৈ আনচাৰ চাই পেলাই ক বেছি ওলাল নহয় (3.3822)
তাকে এটাকে লাস্টত লিখি দিবি দেই বৰ্তমান নূৰৰ বয়স 50 বছৰ ঐ কোনটো বড় কথা শুনিলে x minus y minus 10 নাই লিখা কি বুলি কথা এতিয়া x minus 2y minus 10 লিখিছে এইটো বাইবেল লিখি লৈছো
কোৱেশ্যনটো কওঁ দুটা অংকৰ সংখ্যা এটাৰ অংক এই দুটা অংকৰ সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি নাই অ'কে দুটা অংকৰ সংখ্যা দুই নম্বৰ কুৱেশ্যনৰ অ'কে শুনি ল'বি দেই শুনি ল'বি এই বস্তুটো যেনেকৈ বয়সৰ কাৰণে দুটা অংকৰ সংখ্যাটো মানে এটা অংকৰ সমষ্টি এটা অংক আৰু দুটা সমষ্টি 9 যেনেকৈ বৰ্তমানৰ বয়স আৰু মানে বয়সৰ কুৱেশ্যন ক'লে বৰ্তমানৰ বয়স ধৰি ল'ব লাগে এক্স আৰু ৱাই হয়নে এই কুৱেশ্যনটো বুজি ল দেই ভালকৈ চাই ল শুনি ল মই যদি নাম্বাৰ এটা কওঁ 23 এই সৰুতে পাইছিলি স্থানীয় মান অনুসৰি বিস্তাৰ কৰা টাইপত এইটোক আমি 20+3 লিখিব পাৰোঁ হয়নে এইটো একক ঘৰ সংখ্যা এইটো দহক সংখ্যা নহয় চৰি এইটো এটা গোটেইটো এটা সংখ্যা এইবোৰক এটা এটা অংক বুলি কয় কি বুলি কয় ইংৰাজীত গোটেইটো নাম্বাৰ বুলি কয় এটা এটাক ডিজিট বুলি কয় ঠিক আছে এইটো এককৰ ঘৰৰ অংক এইটো দহকৰ ঘৰৰ অংক যিহেতু দুইটো দহকৰ ঘৰত আছে 2 পূৰণ 10 হৈ আছে যিহেতু তিনিটো এককৰ ঘৰত আছে আমাৰ 3 পূৰণ 1 হৈ আছে মানে এনেকৈ সংখ্যা এটা বিস্তাৰ কৰিব পৰা যদি মই সংখ্যা এটা নাম কওঁ xy সেই xy একদম ডিট্টো চেম চাবি 2 3 xy ঠিক আছে x আছে দহকৰ ঘৰত তেতিয়াহ'লে মই লিখিব পাৰোঁনে x পূৰণ 10 বুলি আৰু y টো আছে এককৰ ঘৰত সেইটোক মই y পূৰণ এইটো এনেকৈ লিখিব পাৰি নেকি বাৰু 10x + y বুলি পাৰি তেতিয়াহ'লে মই যদি কওঁ 3 অংকৰ সংখ্যা এটা লাগে তুমি এনেকৈ লিখিব পাৰোঁনে x y z বুলি গম পাইছোঁ এইটো এককৰ ঘৰত এইটো দহকৰ ঘৰত এইটো শতকৰ ঘৰত এইটো ভঙি লিখিলে এনেকুৱা হ'ব নেকি বাৰু 100x 10y আৰু z কিয় শতকৰ ঘৰত x আছে কাৰণে 100x দহকৰ ঘৰত y আছে কাৰণে 10y এককৰ ঘৰত z আছে কাৰণে 1z ঠিক আছে এটা সেই ট্ৰিকটোকে আমি ইয়াত ইউজ কৰিম শুনিবি দেই আৰু এটা ইণ্টাৰেষ্টিং কথা চা যেতিয়া 23টো এনেকৈ আছিলে এইটো হ'লহেঁতেন কিন্তু যদি মই অংককেইটা উল্টাই দিওঁ এই 30টো বনি নাযাবনে তেতিয়া আমাৰ 3 পূৰণ 10 কাৰণ 3টো দহকৰ ঘৰত আহি গ'ল আৰু 2 পূৰণ 1 হৈ নাযাবনে সেই হিচাপে যদি চাবলৈ যাওঁ এই xy সংখ্যাটো যদি উল্টা কৰি দিয় অংককেইটাৰ ক্ৰমটো যদি সলাই দিয় এইটো 10x + y সলনি আমাৰ yx হৈ যাব 10y + 10x নহয় 10y + x হৈ যাব কাৰণ এইবাৰ দহকৰ ঘৰত কোন আছে এককৰ ঘৰত কোন আছে দহকৰ ঘৰত y থকাৰ কাৰণে y ৰ লগত কি পূৰণ হৈ গ'ল আৰু এককৰ ঘৰত x থকাৰ কাৰণে x ৰ লগত কি পূৰণ হৈ আছে 1 নিলিখো আৰু ঠিক আছে 1 পূৰণ হ'লেও কি লিখিবি তেতিয়াহ'লে এনেকুৱা কুৱেশ্যনবোৰত চিধা চিধি কাক ধৰিব লাগে এই x আৰু y হয়নে x আৰু y কি ধৰিবি গম পাওঁ ধৰা হ'ল দহকৰ ঘৰৰ বা দহকৰ স্থানৰ অংকটো x এককৰ স্থানৰ অংকটো y যেনেকৈ আগতে বৰ্তমানৰ বয়স ধৰা আগৰ কুৱেশ্যনটো আছিলে এইবাৰ দহকৰ আৰু এককৰ স্থানৰ অংককেইটা ধৰি ল'ব লাগে ঠিক আছে বেছিভাগ x y ধৰে বাকীও ধৰিব পাৰ r s u v যিকোনো ধৰিব পাৰ অঁ ধৰা হ'ল হা শুনো নহয় হেৰি গম পাইছোঁ প্ৰথমতে লিখি লওঁ চাই লওঁ একেবাৰে দহকৰ স্থানৰ অংক = x আৰু এককৰ স্থানৰ অংক = y হয়নে ইয়াৰ পিছত মই দিম এনেকৈ লাইনডাল কাৰণ ইয়াৰ পিছত আমি লিখিম দিলে বেয়া নহয় টিচাৰ ভালেই হ'ব যে অ'কে পুৰা ক্লিয়াৰলি লিখিছে ক'ৰ পাছত কি তাৰমানে এইখিনি ধৰা হ'ল কামখিনি আছিলে এতিয়া প্ৰশ্নমতে কামখিনি কৰিম এতিয়া ক প্ৰশ্নটো কি আছে অঁ চৰি দেই এতেকে সংখ্যাটো হ'ব দহকৰ স্থানত x আছে তো 10x + y অঁ এতিয়া আকৌ কি ক'লি দুটা অংক বিশিষ্ট সংখ্যাৰ দুটা অংকৰ সংখ্যা এটা মানে এটা সংখ্যাত কেইটা অংক আছে দুটা মানে এইটো বেছিকেলি সংখ্যাটো হৈছে এইটো 10x আছে ঠিক আছে দুটা অংক সংখ্যা এটাৰ অ'কে অংক দুটাৰ সমষ্টি মানে কি বুজো যোগফল বিয়োগফল পূৰণফল
গুণফল মানে পূৰণফল দেই সমষ্টি মানে কি তেতিয়াহ'লে অংক দুটাৰ সমষ্টি আমাৰ অংককেইটা মই কি ধৰি থৈছোঁ বাৰু এক্স আৰু তাহাঁতৰ সমষ্টি বুলি ক'লে কি বুলি লিখিবি বাৰু কৈ দে হা প্ৰশ্নমতে অংক দুটাৰ সমষ্টি ইজ ইকুৱেল টু 9 ইমপ্লাইড দি পেলাই লিখিম মই এক্স প্লাছ ৱাই ইজ ইকুৱেল টু 9 বক্স কৰি থৈ দিম ইকুৱেশ্যন নম্বৰ 1 দি দিম আকৌ প্ৰশ্নমতে কিবা এটা কৈছে নি বাৰু ওকে চা আকৌ যদি অংককেইটা অংককেইটাৰ স্থান সলনি কৰা হয় নতুন সংখ্যাটো হ'ব ঐ চাই লওক নতুন সংখ্যা কি হ'ব এবাৰ ৱাইটো নহ'ব ঘৰলৈ আহিব তো 10y প্লাছ এক্স হ'ব হয়নে এতিয়া কওক কি কৈছে প্ৰশ্নমতে এই সংখ্যাটো নগুণ ল'লে মানে কি কৈছে 9 গুণ কাৰ পুৰণা সংখ্যা হয়নে 9 পূৰণ সংখ্যা ইজ ইকুৱেল টু আকৌ পঢ়ি যদি সংখ্যাটো 9 গুণ লৈ লওঁ কি কৰিব পুৰণা সংখ্যাটো 9 গুণ কৰিলে অংকটো সলাই পেলাই অংককেইটা মানে স্থানটো সলাই পেলাই যদি নতুন সংখ্যা পাম তাৰ দুগুণ পাম বুলি কৈছে মানে পুৰণা সংখ্যাটো 9 গুণ কৰিলে নতুন সংখ্যাটো দুগুণৰ সমান একজেক্টলি সেইটোৱে কৈছে তো চা 9 পূৰণ সংখ্যা মানে কি 9 পূৰণ পুৰণা সংখ্যাটো 10x প্লাছ y আৰু 2 পূৰণ পুৰণা নতুন সংখ্যা 10y প্লাছ চাই নহয় এতিয়া কি কৰিম 9 into 10 90x হৈ যাব আৰু 9y হৈ যাব এইপিনে 20y হৈ যাব এইপিনে 2x হৈ যাব লাইন প্লাছ লাইনটো ঠিকেই কৰিলে তহঁতি মোক যে সংখ্যাটো 9 গুণ কৰিলে নতুন স্থান সলনি কৰি পৰা সংখ্যাটোৰ দুগুণ হ'ব হয়নে অ'কে তো এতিয়া চা কি কৰিম শুনিবি গোটেই পৰা এইফালে গুচি আহ 90x ৰাখিলোঁ -2x কৰি দিলোঁ 9y ৰাখিলোঁ -20y কৰি দিলোঁ আনচাৰ হৈ গ'ল 90 পৰা 2 মাইনাছ কৰিলে 88x 20 পৰা 9 প্লাছ 9 মাইনাছ 20 তো মাইনাছে হ'ব -11 y ইজ ইকুৱেল টু 0 কমন আহিব 11টা 8x মাইনাছ y ইজ ইকুৱেল টু তো 8x মাইনাছ y টো ইয়াত ৰাখি থাকিব ইফালে 0 ডিভাইডেড বাই 11 গুচি যাব আনচাৰ পাম 0 তো 8x মাইনাছ y ইজ ইকুৱেল টু 0 এইটো আমাৰ হৈছে 2 নম্বৰ সমীকৰণ এইটো আছিলে 1 নম্বৰ সমীকৰণ দৰকাৰ পৰিলে নহয় মইতো লিখিয়ে লওঁ বাৰু x প্লাছ y ইজ ইকুৱেল টু 9 প্ৰথম সমীকৰণটো লিখিলোঁ আকৌ এবাৰ যাতে মুখৰ আগত একদম জজত পটকৈ ওলাই থাকে আৰু এইটো হ'ব 0 এইটো সমীকৰণ নম্বৰ 2 অ'কে এতিয়া মোক কোৱাচোন মই কি কৰিম অপনেণ্ট কৰিব লাগিব কোনটো চলকৰ কাৰণে কৰিম মই y কাৰণে কাৰণ y দুইটাৰ আগত ইয়াতো একেটাই আছে ইয়াতো একেটাই আছে চিনকেইটা বেলেগ বেলেগ আছে আৰু এটা আকৌ যোগ কৰি দিম নে বিয়োগ কৰি দিম যোগ কৰি দিম য়েছ যোগ কৰিলে কাট খাব 1 যোগ 2 কৰি দিলোঁ x প্লাছ y তহঁতৰ এটা কথা মনত আছে নি যে ৰৈখিক সমীকৰণবোৰে স্থানাংক জ্যামিতিত বা আমাৰ সমতলখনত কাৰ্টিক সমতলত এডাল সৰলৰেখা বুজায় বুলি আছে ন মনত এতিয়া এই সমীকৰণটা ভালকৈ মন কৰ না কেলৈ কৈছোঁ ইয়াৰ এই কুৱেশ্যনটোৰ লগত ৰিলেটেড নহয় দেই এনেই এক্সট্ৰা ইনফৰ্মেশ্যন এটা দিছোঁ ইয়াত মন কৰ না ইয়াত x আছে y আছে লগতে এটা সংখ্যা আছে হয়নে ইয়াত কিন্তু সেই সংখ্যাটো নাই
ঘটনাটো হৈছে যিবোৰ এনেকুৱা টাইপৰ সমীকৰণ থাকে যে 2x + 3y = 0 ইয়াতে ax + by + c পাৰ্টটো কিছুমানত সেই লাইনডাল ন শুনিবি সেই লাইনডাল কৰাইছিল নি কি কাটি যাব y আৰু মাইনাছ ঐ ক দে অঁ 11 অঁ 11টো ইয়াৰ পৰাও কমন ল'লোঁ ইয়াৰ পৰাও কমন ল'লোঁ 11 8 গুণ 8 নহয় জানো ইয়াৰ পৰা 11টো কমন ল'লোঁ 11 হৰণ কৰিলোঁ মানে 8 নহ'লে 8 হ'ল ইয়াৰ পৰা 11টোৱে গুচি আহিলে তলত ওলাই থাকিলে x + 8x 9x হৈ যাব = 0 নহয় 0 কেলৈ লিখিছোঁ চৰি দেই 0 হ'ব নালাগিছিলে 9 + 0 হ'ব লাগিছিলে 9 ইয়াত পালোঁ 9 that means x = 9/9 মানে x = 1 পালোঁ এতিয়া চা x = 1 সমীকৰণ ক'ৰবাত বহাই দিয়ে আৰু সমীকৰণ 1তে সমীকৰণ 1ত বহুৱাই কি অঁ নহয় নহয় দেখা এটা চলক ওলোৱাৰ পাছতো বহুৱাবই লাগিব প্ৰতিস্থাপনত মান নবহুৱাই প্ৰতিস্থাপনত গোটা গোটাকৈ এটা প্ৰকাশ ৰাখি বহাই দিয়ে ইয়াৰ পৰা x বা y কাৰণে এক্সট্ৰাকৈ প্ৰকাশ ৰাখি এটা উলিয়াই ল যেনেকৈ মই ইয়াৰ পৰা উলিয়াব পাৰিম যে x = 9 - x = 9 - হা এইটো উঠাই পেলাই ইয়াৰ x জেগাত বহাব লাগিব সেইটো প্ৰতিস্থাপন কৰা হয় এনেই দুইটা বস্তু দিলে এটা চলক ওলাব তাৰপিছত ছেকেণ্ড চলকটোৰ কাৰণে তই মানটো বহাবই দুইটাতে বুলি নহয় কোনোবা এটাত বহালেই হ'ল এটা চলকৰ মান ওলাল ন ইয়াতে অপোনেণ্ট কৰিলি ইয়াতে প্ৰতিস্থাপন কৰিলি কুষ্ঠকাৰকে তোৰ এটা চলকৰ মানটো উলিয়াই ল'লি তাৰপিছত য'তে বহাই থাক তোৰ মৰ্জি ক এই 2 নম্বৰ আমি 3 বহাওঁ ন প্ৰথম সমীকৰণ 2 নম্বৰ সমীকৰণ ইয়াৰে কোনোবা এটাৰ পৰা প্ৰকাশ ৰাশি যদি উলিয়াওঁ প্ৰকাশ ৰাশিটোক 3হে ধৰোঁ আমি তো প্ৰতিস্থাপন কৰি আমি যিটো উত্তৰ পাওঁ সেইটো 3 বহাই দিয়ক আমি 3 বহালে প্ৰতিস্থাপনৰ পৰা উত্তৰটো ওলাই আৰু 3তে যে বহাব লাগিব কোনো কথা নাই বহাই দিলেই হ'ল আৰু x টো 1 পালোঁ আনচাৰটো মোৰ চাই দে না 1 আৰু 8 নি কেনেবাকৈ অঁ নহয় চৰি এতেকে সংখ্যাটো হ'ব সংখ্যাটো কি আছিলে আমাৰ হা অঁ ইয়াৰ পিছত 10 × 1 + 8 মানে 10 যোগ
তই পঢ়াটোৰ কাৰণে তাৰমানে টাইম ফিক্স কৰি নল'বি যে এতিয়াহে পঢ়িম আজি 11টা বাজি গ'ল টাইমটো না পঢ়া নাই সেইটো 10 বছৰো সেইবোৰ কৰি নল'বি মানে নিজৰ এটা ফিক্স কৰি পেলাই পঢ়িব লাগে আৰু পঢ়া মানে কুছ ভি কৰ লো 2000 টকা মিনাই কাইণ্ড অফ না নিজকে মেচিন বুলি ভাবি মেচিনৰ ইমোশ্যন থাকে জানো মেচিনে ভাবে জানো মই 10টা বজালৈকে কাম কৰিম দেই যেতিয়ালৈকে কাম কৰি থাকিব নহয় একজেক্টলি মাইণ্ডটোক কাইণ্ড অফ মালিক হিচাপে থবি আৰু নিজকে মেচিন হিচাপে ভাবি থবি যে মই এটা মেচিন মাইণ্ডটোৱে মোক চলাব আৰু মাইণ্ডটোৱে ভালকৈ চলালে চলিব বেয়াকৈ চলালে বেয়া চলিব সেইটো কথা প্ৰশ্ন গাইডে মিনাই 2000 টকা উলিয়াবলৈ অ'কে মুঠতে তাই কিমান টকা উলিয়াবলৈ গৈছে বেংকলৈ 2000 টকা তো মুঠ পইচা উলিয়াবলৈ তাই বেংকলৈ 2000 টকা গৈছে ঠিক আছে প্ৰশ্ন মতে চাই ল'ব কৈছে নহয় জানো দিয়া আছে মুঠ টকা উলিয়াব ইজ ইকুৱেল টু 2000 এতিয়া কোৱা তাৰপিছত কি কৈছে দেই এই লাইনটো নিলিখো বাদ দিছোঁ তাই ধন ভৰালি অ'কে মানে তাই যোনজনৰ পৰা কেচিয়াৰ থাকিব কেচিয়াৰক মানে বেংকলৈ গৈ পেলাই ক'লে যে মোক 50 টকীয়া নোট দিব আৰু 100 ৰুপিজ নোট দিব বেলেগ মানে 20 টকীয়া 10 টকীয়া নিদিব বা 200 টকীয়াও নিদিব 500 টকীয়াও নিদিব তাৰপিছত অ'কে মিনাই মুঠতে কেইখন নোট পালে 25খন নোট পালে আৰু 25খন নোট কেনেকুৱা পালে 50 টকীয়া আৰু 100 টকীয়া মিলাই পালে বাণ্ডুলটোত 25খন নোট আছে মই নাজানো যে কেইখন 50 টকীয়া আছে কেইখন 100 টকীয়া আছে কিন্তু এটা কথা মই জানো যে গোটেই বাণ্ডুলটোৰ মুঠ দামটো কিমান হ'ব 2000 টকা ঠিক আছে নেক্সট 25খন 100 টকীয়া চা 25খন যদি 100 টকীয়া হয় ন তো ডাইৰেক্ট 2500 টকা হৈ যাব 2000 কেনেকৈ মিলিব হয়নে ছোৱালী গম পালি সেইটো কথা এতিয়া আমি নাজানো বেছিকেলি আৰু নজনা বস্তুটো তই আন্দাজ কৰিব নোৱাৰ উলিয়াব লাগিব ঠিক আছে তাৰপিছত কি কৈছে অ'কে তই এনেকুৱা প্ৰশ্নত কি কৰিবি লাষ্টৰ লাইনটো চাবি যিটোক এক্স ৱাই ধৰিব লাগে বা যিটোক এক্স ধৰিবলগীয়া থাকে লিখি দিব লাগে কুৱেশ্যনটো লাষ্টত সুধিছে যে 50 টকীয়া আৰু 100 টকীয়া নোটৰ সংখ্যা কিমান তো ধৰা হ'ল আমি কি লিখিম যিটো লাষ্ট লাইনত আছে কি লিখিম কোৱা না নোটৰ এক্সখন আৰু 100 টকীয়া নোট আছে ৱাইখন একজেক্টলি তো লগালগ লিখি লওঁ ধৰা হ'ল অ'কে 50 টকীয়া নোটৰ সংখ্যা ओके सारे सा मुठ নোটৰ সংখ্যা কেইখন নোট পালে তেওঁ নহয় দেহা মুঠ নোটৰ সংখ্যা 25খন পালে কেইখন পালে তেতিয়াহ'লে মই ক'ব পাৰিম নে এক্সখন নোট 50 টকীয়া আৰু ৱাইখন নোট 100 টকীয়া দুইখন মিলাই পেলাই 25খন পালে বুলি এইটো আমাৰ প্ৰথম সমীকৰণ বক্স কৰি থৈ দিবি দেই সেকেন্ড সমীকৰণটো কোনটো ইনফৰমেশ্যনৰ পৰা ওলাব জানো মুঠ পইচা কিমান আছিলে 2000 হয়নে তো লিখি লওঁ মুঠ মূল্য ₹2000 শুনা গোটেই পইচাটো কেনেকৈ পাম মই 50 টকীয়া নোট কেইখন আৰু 100 টকীয়া নোট কেইখন যোগ কৰি পাম 50 টকীয়া এখন মানে 50 পূৰণ 1 50 টকা 50 টকীয়া দুখন মানে 50 পূৰণ 2 100 টকা 50 টকীয়া তিনিখন মানে 50 পূৰণ 3 100 টকা 50 টকীয়া যদি মোৰ 4খন আছে 50 পূৰণ আছে কিমান 200 টকা ঠিক আছে ঐ ক'ত আছো আছো ক'ত কি খেলি মেলি 50 টকা এখন মানে কিমান পইচা
50 টকা দুখন মানে কেনেকৈ উলিয়ালি 50 পূৰণ 50 টকা তিনিখন হ'লে কেনেকৈ কৰি 50 পূৰণ আমি ইয়াত সেইটোৱে নাজানো যে 50 টকা কেইখন আছে এখন দুখন তিনিখন কৈ আছিলোঁ যে নাজানো কেইখন আছে কেইখন ধৰি থোৱা আছে আমাৰ কেইখন ধৰি থোৱা আছে আমাৰ দুখনৰ 50 টকীয়া মূল্য যদি 50 পূৰণ 2 হয় তিনিখনৰ 50 যদি 50 পূৰণ 3 হয় চাৰিখন 50 টকীয়া যদি 50 পূৰণ 4 হয় x খনৰ মূল্য কিমান হ'ব 50 পূৰণ হা আমি লিখিব লাগিব x খন 50 টকাৰ মূল্য প্লাছ y খন 100 টকাৰ মূল্য 2000 টকা দেই অ শূন্য কথা এটা এতিয়া মোক ক 50 খন সৰি 50 খন নহয় সৰি দেই x খন 50 টকীয়া মূল্যটো কিমান বুলি লিখিম মই x খন 50 টকীয়াৰ মূল্য কিমান বুলি লিখিম ঠিক আছে ঠিক কৈছ হা তো ঠিক আছে মানে কি বুলি লিখিবি 50x বুলি লিখিম সেই হিচাপতে আন্দাজ কৰি ক না y খন 100 টকীয়া মূল্য কি বুলি লিখিম হা y খন 100 টকীয়া অ x খন 100 টকীয়া ধৰি না কৈছো মই হা 100 আৰু 2000 মন কৰচোন কিবা এটা কমন আহে নেকি বাৰু কি কমন আহে 50 এটা কমন আহে ব্ৰেকেটত কি থাকিব মানে x আৰু 2y নেক্সট ষ্টেপত কি কৰাৰ চান্স আছে মোৰ হা 2000 ডিভাইডেড বাই 50 শূন্য শূন্য কাটিলে 5 4 গুণ 20 40 that means x plus 2y is equal to 40 এইটো হ'ল সমীকৰণ নম্বৰ 2 এতিয়া মোক অপনয়ন কৰিবলৈ মই কোনটো চলক ব্যৱহাৰ কৰিম অপনয়ন কৰিবলৈ মই কোনটো চলক ব্যৱহাৰ কৰিম x plus y 25 x টো কিয় কাৰণ দুইটাতে x টোৰ আগৰ সংখ্যাটো একেই আছে ওপৰত লিখিবি অপনয়ন দেই সেইটো কাৰ বাবে xৰ বাবে এতিয়া চা 1 ৰ পৰা মই যোগ কৰিম নে বিয়োগ কৰিম বাৰু কচোন কেলে কাৰণ x দুটা x ৰ আগতে একে সংখ্যা আছে সহগ বুলি কয় দেই দুইটা x ৰ আগত সহগটো একেই আমি পাই যাম x plus y ৰ পৰা মই মাইনাস কৰিছো x plus 2y ইপিনে মই 25 ৰ পৰা 40 বিয়োগ কৰিছো it means x plus y minus x minus 2y 25 ৰ পৰা 40 বিয়োগ কৰিলে আমি পাম -15 x x কাটি গ'ল plus y minus 2y is equal to -15 minus y থাকি যাব -15 হৈ যাব মাইনাস মাইনাস কাটি গ'ল y is equal to 15 আমি পালো এটা কি কৰিম আমি পাছৰ কামটো হৈছে y is equal to 15 সমীকৰণ একত বহুৱাই এক সমীকৰণটো কি আছিলে x plus y is equal to 25 x মানে আমাৰ হ'ব নেজানো সেইটো উলিয়াব লাগে y টো 15 বুলি গম পাওঁ এটা মই কি লিখিলো x is equal to 25 বিয়োগ 15 আনসাৰ ওলালে 10 এটা লিখি দিব লাগিব লাষ্টত কি কিবা আছিলে x মানে আছিলে আমাৰ 50 টকীয়া নোটৰ সংখ্যা x মানে হ'ব 50 টকীয়া নোটৰ কিতাপ বুজিলে আছে মই দেখাই নাই না হা ওকে ছুটি দে তেতিয়াহ'লে y মানে 2y কথা কৈছো নেকি কেনেবাকে বাৰু এই লাইনটোত ন
অঁ এইটো নহয় এইটো প্লাছ ৱাই এইটো কি 2y দুইটা সদৃশ পদ হয় সদৃশ পদ কাক কয় য'ত চলকটো দেখিবলৈ একজেক্টলি ছেম ইয়াত 2x² আৰু 2x বা 3x দেখিবলৈ একে নহয় কাৰণ এটাত x² আছে এটাত অকল ইয়াত y আছে যেতিয়া আমি সদৃশ পদ বুলি ক'ম আৰু তাহাঁতক সৰল কৰিব পাৰিম কি কৰিব পাৰিম হৰণ নহয় দেই সৰল চিম্প্লিফাই কৰি ল'ব পাৰিম ইজি কৰি ল'ব পাৰিম ঠিক আছে যেনেকৈ y ৰ আগত একো নাই মানে কি সংখ্যা আছে বাৰু +1 এইটো y আগত +1 আৰু -2 অখণ্ড সংখ্যাৰ লেচনৰ পৰা আমি গম পাওঁ যে বেলেগ বেলেগ চিন থাকিলে আমি বিয়োগ কৰি দিওঁ 2ৰ পৰা 1 বিয়োগ কৰিলে 1 পাওঁ ডাঙৰটো অকল মাইনাছ চাইন আছে কাৰণে তো আনচাৰ -1y ওলালে কি ওলালে -1y লিখিলোঁ এইপিনে -15 পালোঁ মাইনাছে কাটি গ'ল y = 15 থাকিলে তো ডাউটটো এইটো চাব লাগিছে নে এইটো চাব লাগিছিল